সো হে গাইছ কথা জানাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকে চাইছে আমাৰ ইউটিউব চেনেল ফৰ বি ব্লগছ। তো আজি মানে আৰম্ভ কৰোঁতে মানে ৰাতি হৈ গ'ল ভিডিঅ'টো। তো এতিয়া বাজিল 5টা। তো গাইছ 5টা মানতে আৰম্ভ কৰি দিলোঁ আজি ভিডিঅ'টো। তো আজি মানে থাম্বনেইল আৰু টাইটেল চাই গমেই পাইছে কি হ'ব যায় আছে ভিডিঅ'টো। আজি যাম জগদ্ধাত্ৰী পূজা চাব। জগদ্ধাত্ৰী পূজা যাতে চলিয়ে আছে। তো এতিয়া জগদ্ধাত্ৰী পূজা চাব যাম। তো এতিয়া যাই থাকোঁ গাইছ। তো ভিডিঅ' পিছে আৰু ভগিনীত খুদক আজি গাইছ হাল্লা দিব লাগিব গাইছ আজি। মই গ'লোঁ এতিয়া জগদ্ধাত্ৰী চাব যাম। বিশাল মই যি হৈ গোটেইখিনি প্ৰথম দেখুৱাম আজি কি খেলা আজি কি হৈছে গোটেইখিনি দেখুৱাম আপোনাক ভিডিঅ'টো শেষলৈ চাই থাকক। तो चलिए शुरू करते हैं। এই পালোঁ গাইছ আমি মৌৰা। তো এতিয়া মৌৰাত গেটেদি সোমাইছোঁ। এতিয়া যাই আছোঁ গাইছ যাই থাকোঁ আৰু কি কৈ থাকিম আৰু বকি থাকিব নোৱাৰি। সিও আগত যাই আছে। তো এতিয়া আমি মই যাই আছোঁ পিছে পিছে একদম পূৰা মজেদাৰ ৰাস্তা দি একদম আন্ধাৰ মুন্ধাৰ বেছি বকি নেখুদক গাইছ। চ' আমি আহি মৌৰা পালোঁৱে। তো একদম মৌৰাৰ সেই দি সোমাইছোঁ মানে গেট তাৰ পামেই দিয়কচোন না কি পাই গ'লোঁ গেট ইয়াত আৰম্ভ হৈছে ভিতৰত সোমাই গ'লে পাই যাম আৰু তাতে অচা চচা গাই আছে একদম ভিতৰত যাই কিনে দেখি ৰ নাই যাই পেলাই গোটাই দোকান গোটাই আজি উল্টি খেলা মাজি গোটাখন চালে এই বাপ্পা জোচ তাৰ এই আমি আহি পালোঁ গাইছ মৌৰা। এতিয়া মৌৰা নাই না মৌৰা বুলি কয় না মৌৰা মৌৰা। তো এতিয়া আমি আহি পালোঁ মৌৰা। তো মৌৰা এতিয়া মানে পূজাৰ মানে গোটাই মানে দেখি দিওঁ আৰু তাতে মানে অলপ কিবা খেলা চেলাও আছে জুৱা খেলা তেলা আছে। তো এতিয়া অলপমান খেলাও আৰু গাইছ মানে সেইটো খেলিব লাগে। कौन है ये लोग कहाँ से आते हैं লাগবই মানে যোৱা নহয় তাতে দেখি দিম এতিয়া যাই থাকোঁ পূজাখন দেখি দিওঁ না কি গাইছ। এখানে আহিছে গাইছ মানে পূজাৰ সেই তো ইয়াতে বঢ়িয়াকৈ মানে একদম সেই কৰা গৈছে। তো এখানে মানে মৌৰাৰ পূজা। তো একদম সুন্দৰকৈ এইফালে মূৰ্তি একদম সুন্দৰকৈ এইফালে মূৰ্তি চূৰ্তি দিয়া গৈছে গাইছ। তো গাইছ আমি ডাইৰেক্ট এতিয়া মানে পূজা চালোঁ। পূজা চাই কিনে আহি গ'লোঁ। এতিয়া এখন খেলাখন দেখি দিবা এখন খেলাক লাগি আহি গ'লোঁ। তো এতিয়া মানে চাইকেল লাগি এটা আউমে থৈ দিছে একদম বাপৰে বাপ চাইকেল। তো এতিয়া অলপ একদম এটা লৈ দিছোঁ গাইছে এটা কিমান হ'লে চাওঁ ৰ'ব। হাতটো গৈছে বাৰু হাতটো নাযায় ৰ 366 তাৰ নামটো 366 না 366 নাই থাকে দে 62 আছে 46 আছে 6 নাই এখানে না কাকা আৰু আছে কাকা এখানে না এখানে লাগবই আৰু এখন মাৰিম। ইমান 65 এখানে উঠি গেছি 65 365 62 আছে তো ইয়াও বেৰ মানে ইয়াও বেৰ দিছি। তো এখন মাৰি লওঁ বেৰ কেনাই বেৰ 83 383 নাই চাগে 334 355 380 আছে 383 নেকি 383 এইটো ও দাদা আছে কি বেছি টুথব্ৰাছ একডাল পাইছোঁ গাইজ। দাঁত চাও তোৰ বাপৰে বাপ তো একডাল টুথব্ৰাছ পাই গ'লোঁ। হ'ব দে মই পাই গ'লোঁ এই মিষ্টাৰ ব্লেক কোম্পানী এই দেখা নাপাই দিয়ক মিষ্টাৰ ব্লেক কোম্পানী। আৰু এতিয়া তই মাৰিবি মই দুটা কাটিম তই দুটা মাৰ আৰু এটা লাও লৈছোঁ মাৰ লাখ চাও তোৰ এতিয়া কপাল চাও। दादा मैं এটা দিম 393 নাই দক আৰু মই এতিয়া 393 90 95 আছে 98 আছে 93 নাই দক 93 নহয় নাই দক। So, এবার আরুতা মার
360 নাই ৰ এইটো আনো 360 আছে প্লাষ্টিক গাইজ এইটো গুড়া চালা গুড়া চালা খান পাইছি কিবা কবি 20 টকা গুড়া চালা হৈছে হ'ব দক গাইজ গুড়া চালা খান পাইছি খান পাই গেল আৰু ই পালাটো মই পালো ব্ৰাছ তো ভাৰ্গৱে এখন মই ব্ৰাছ পাইছোঁ হ'ব দিয়ক গাইজ এখন কিবা এটা হৈ যাব মানে আমি মাৰি এতিয়া মানে ভাগৰি গৈছোঁ তো মই 30 টকা মাৰিছোঁ 30 টকা মাৰি কিনে কি পাইছোঁ মই 30 টকা মাৰি কিনে ব্ৰাছডাল পাইছোঁ আৰু তই কিমান মাৰিছা মই 20 টকা গুড়া চালা তই 20 টকা মাৰি কিনে গুড়া চালাখন পাইছি আৰু আমি মাৰোঁতে আকৌ বনাই নাই সেন্দে যোনখন মানে সেই দিছিল সেন্দে যোনখন মানে কাগজ দিছিলে টকেনখন দিছি তো সেইখনতে মানে সেইখন মাৰোঁতে এতিয়া ঘুচি খোৱাৰ লগে লগে তো সেইখনতে পাইছিলোঁ এইটো মই ব্ৰাছডাল পাইছোঁ ই চাঙিখন পাইছি সেই দিছিল আকে আৰু সেন্দে মানে কিবা যাদু চাদু থাকে নেকি গাই হাতত দে কাটা বস্তু না ক'বা নদী দক আৰু নে নহয় গাইজ এই চালঙি পালো লোৱা জাগা নাই ব্ৰাছৰ পকেট লৈ লওকচোন চালঙি খান ক'ত মই চালঙি ক'ত লৈছোঁ চাইকেল কেৰে পিছফালে 20 টকা আৰু এক চাক ৰাতি 20 টকা আটা চালিব পাৰিব ময়দা চালিব পাৰিব মাত্ৰ 20 টকা চাইকেল চালঙি লাগিব চালঙি তো গাইজ বস্তুগিলা একদম মানে থৈ আহিলোঁ আকৌ দেখাই নাই তো বস্তুগিলা গোটাই থৈ আহিলোঁ মানে ভাৰ্গৱৰ মহিমাৰ ক্ষেত্ৰত এনেকিয়াই গোটা দামে থৈছোঁ এতিয়া আৰু বিন্দাছ চাইকেল মাৰি থাকিলে মাৰো পেডেল গেলে খাবাক লাগি গাইছে লৈছোঁ ৰুই লৈছে তই কি লৈছা আলু চপ বাৰু মই লৈছোঁ মিট পকৰা তই এতিয়া খাই দিওঁ না কি তো আমাৰ আহি গ'ল ইফালে চাওমিন তো ভাৰ্গৱ একদম খখাই লাগি গৈছে তো খাই লওঁ ৰ'ব আপুনি ওল মেমাৰ লগ পাইছোঁ এটা চাক নমস্কাৰ বহুত দিন মূৰত আৰু দেখা নাপায় আৰু আজিয়ে লাষ্ট আজি ফাৰ্ষ্ট আৰু দেখা নাপায় আহি পালোঁ ঘৰ এইমাত্ৰ তো আহি পাই কিনে মানে একদম ভাগাত ধৰিছে তো এতিয়া মানে আহোঁতে লৈ আহিলোঁ অলপ মাংস মানে খাবৰ ইচ্ছা গ'ল তো লৈ আহিলোঁ তো এতিয়া মায়ে বনাই আছে মাংস অলপ দেখি দিওঁ ৰ'ব ইফালে বনাই আছে আমাৰ মায়ে মাংস তো বঢ়িয়াকৈ এতিয়া বনাই আছে লাইট দিওঁ ৰ'ব তো একদম খাই ভাল লাগিব গাইজ তো এতিয়া আমাৰ মায়ে বনাই আছে আৰু বনাব দিওঁ না কি আৰু যা বেছি ডিষ্টাৰ্ব নিদিওঁ দিয়ক মানে আমাৰ কি হৈছে এনে বেলেগৰ মানে সৰু চলিগিলাখানে ঘৰত পঢ়ি থাকে আৰু আমাৰটো কি কৰিছে না কম্বল চম্বল আৰু লাগব নেকি এইখনমান লাগে তো দিলি আৰু লাগে তাইক বেটি ঘুমি থাক তো গাইজ ইফালে আহি গ'ল একদম ভাত মজাকৈ তো ইয়াতে আছে মাংস ইয়াতে কয়টো কলফুল ভাজা তো এইফালে আমাৰ এইও খাবা ধৰিছে একদম হয়নে নহয় কেনে হৈছে আঞ্জাখন ফালিছি গাইছ ফালিছি তো এইফালে একদম ময়ো খাই দিওঁ গাইজ লগাই দিওঁ দে গাই ভাত চাত খোৱা হৈ গ'ল তো এতিয়া মানে আৰু ঘুমাওঁ তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব তো আজিলৈ ইমানেই জয় আই অসম।